প্ৰমুখ্যে সমূহ কৰ্মকৰ্তালৈ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া নপুৰণি শ্বহীদসকলৰ লগতে বিশেষকৈ কাৰ্গিলত শ্বহীদ হোৱা সমূহ শ্বহীদলৈ মোৰ আন্তৰিক ধন্যবাদ তথা শ্ৰদ্ধাঞ্জলি জনাই মোৰ এটা খুব ক্ষুদ্ৰ অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। ধূপ দীপ পুষ্পেৰে সজাইছোঁ তোমাৰ স্মৃতিসৌধ, পোহৰেৰে আলোকাইছে চৌদিশ তোমাৰ কলিতাজ গৈছে। নৈবাদ্য ৰূপে যাচিছোঁ মাথো তপত চকুলো দুধাৰি, সন্তুষ্ট হোৱা হে শ্বহীদ প্ৰণামিছোঁ তোমাক আজি। আমাৰ দেশতে জন্ম লভি যৌৱনেৰে উপচি পৰি প্ৰাণশ্ৰী কৰিলা বসুন্ধৰা। দিঠক বেলাত আশাৰ বাটেৰে সৈন্যৰূপে সাজি তুমি সোণালী পুৱতিত সৈন্য সাজেৰে গলাগৈ গাড়ীত উঠি। মাতৃভূমি ৰক্ষাৰ বাবে উচৰ্গি তোমাৰ নাম সিঁয়তি ৰাখিলা তুমি ভাৰত জন্মভূমিত। মহতীৰ মহান ঈশ্বৰৰ দান ভাৰতৰ বৰপুত্ৰ তুমি, বিধাতাৰ মংগল বিধান আশীষ নিৰ্মালী হৈ ৰৈ গলা খবৰ শিৰত। হে কাৰ্গিলৰ শ্বহীদ প্ৰণামো তোমাক। ভাৰত মাতা কি জয়, বন্দে মাতৰম।